এপ্ৰিল 1 তাৰিখৰ পৰা মই অকলে হৈ আছোঁ আৰু অফিচলৈ কিবা কামত যাবলগীয়া হ'লে মই 1টা বা 12টা 1টালৈকে ক্লাছ কৰি মেলি তাৰপাছতে এতিয়া যাবলগীয়া হয়। ইয়াৰ পৰা দূৰ হয়, গৈ মেলি আকৌ ঘূৰিব আহিবলগীয়া হয়। সেইকাৰণে সেনেকৈ কৰিবলগীয়া হয়। নহ'লে মই আকৌ ৰান্ধনিখিনি থাকিলে আপোনালোকে চাব বাইদেউ বুলি এনেকৈ যাওঁ আৰু এনেই মধ্যাহ্ন ভোজনখিনি খুৱাই মেলি হেৰি কৰিব বুলি এনেকৈ কৈ মেলি যাওঁ আৰু তাৰপিছত আৰু ষ্টুডেণ্ট কিমান আছে? ষ্টুডেণ্ট এতিয়া 26টা আছে। 26টা আছে। আৰু ক শাখাত এবাৰ ক শ্ৰেণীত এবাৰ এডমিশ্যন দিয়া নাই? নাই, ক শ্ৰেণীত এবাৰ এডমিশ্যন দিয়া নাই। গাৰ্জেনখিনিয়ে মোক অকলে টিচাৰ অকলে দেখি মেলি সিহঁতে গম পাই আছে। আগৰ হেডটো অকলে আছিলে, এতিয়া ছাৰক দেখিলে মানে সিহঁতে আগৰ পৰাই গম পাই আছে যে এজনীয়া শিক্ষকলে ক্লাছ কিমান ক্ষতি হয়, কিমানকৈ চাব নোৱাৰি। আৰু একেবাৰে ক শ্ৰেণী সৰু ল'ৰা ছোৱালী সিহঁতৰ লগতো লাগি থাকিব লাগিব। সিহঁতক চালে আকৌ 5ৰখিনিক চাব নোৱাৰে, 6টা শ্ৰেণী বেলেগ বেলেগ। সেইটো চাই মেলি গাৰ্জেনখিনিয়ে বুজি পাইছে, আকৌ দিয়া নাই ল'ৰা ছোৱালীখিনি। বাকী আপোনাৰ ওপৰৰ বিষয়ে কি কৈছে আপোনালোকক? দিম বুলি কোৱা শুনি আছোঁ, খালি দিয়া নাই এতিয়ালৈকে। আৰু বিদ্যালয়খনত এগৰাকী শিক্ষয়িত্ৰীয়ে ল'ৰা ছোৱালীকেইটা পঢ়াই থাকিবলগীয়া হৈছে, আপোনালোকে কি ক'ব? আমিতো এজনীয়া শিক্ষক এই নৱেম্বৰৰ পৰা এজনীয়া শিক্ষক আছিলে, এজন শিক্ষক আছিলে। এইটোত হাইস্কুলত পালে গুচি গ'ল। আমি নিবেদন কৰিছিলোঁ, তেওঁ বাইদেৱে আহিলে, বাইদেউ ফেব্ৰুৱাৰীতে আহিলেগৈ। নৱেম্বৰৰ পৰা এজনী শিক্ষক আকৌ মাৰ্চত হেড ছাৰে ৰিটায়াৰ হ'ল। এতিয়ালৈকে আবেদন কৰিছোঁ, 3বাৰ 4বাৰ অফিচত গৈছোঁ, কিন্তু ডিপাৰ্টমেণ্ট এইটো ইমান নলয়, ইমান গুৰুত্ব নিদিয়ে আমাক। সেইকাৰণে চৰকাৰৰ পৰা আমি দাবী কৰিছোঁ আৰু অতি শীঘ্ৰে স্থায়ী শিক্ষক নিযুক্তি দিব লাগে। সকলোৱেতো নোৱাৰে, এইটোৱে দাবী কৰিছোঁ আৰু চৰকাৰক। মই বাইদেউৰ লগতে মানে সদায় আহিবলগীয়া হৈছে, ইয়াত চোৱা চিতা কৰিবলগীয়া হৈছে। ল'ৰা ছোৱালী বাইদেউ মানে অকলে হোৱাৰ কাৰণে তাইক চোৱা চিতা কৰিব লাগে। ল'ৰা ছোৱালীখিনিকো মই পাঠদান দিওঁ, ল'ৰা ছোৱালীখিনিক প্ৰাতঃসভাত চাই দিওঁ। ল'ৰা ছোৱালীখিনি কিছুমান ল'ৰা ছোৱালীয়ে মানে কি নাজানে এইখিনি গোটেইখিনি দেখুওৱা মেলোৱাৰ পৰা ইত্যাদি কৰি মেলি গোটেইখিনি সিহঁতক মই যিখিনি কৰাবলগীয়া মই জ্ঞানেৰে যিখিনি পাৰিছোঁ মই সেইখিনি গোটেইখিনি ল'ৰা ছোৱালীখিনিক শিকাই দিছোঁ আৰু বুজাবলৈ। ল'ৰা ছোৱালীখিনিৰ মুখলৈ চাই মেলি সিহঁতক খুব মৰম লাগে। সিহঁতৰ যে ভৱিষ্যত এটা উজ্জ্বল আছে, খুব ভালধৰণে সিহঁতে পঢ়া শুনা কৰি হয়তো দেশৰ আমাৰ সমাজৰ ভৱিষ্যতৰ মানে এজন উজ্জ্বল নক্ষত্ৰ হ'ব পাৰে, সেইটো ভাবি মেলি আশা কৰি মেলি মই তেওঁবিলাকক খুব ভালধৰণে চোৱা চিতা কৰিবৰ কাৰণে যিমান পাৰিছোঁ মোৰ মানে যিটো সাধ্য অনুসৰি মই যত্ন কৰি আছোঁ। মই সদায় আহোঁ আৰু সদায় তেওঁবিলাকক প্ৰাতঃসভাৰ পৰা আৰম্ভ কৰি মেলি গোটেইখিনি পাঠদান মই তেওঁবিলাকক কৰি দিওঁ।